Karon mo'y manunoy, mo'y kalayko, mo'y manol, layko. Gubaisi, কি গুবাইছে তো গেগের ভিতৰত কৈছা কেনে লাগছে বঢ়িয়া ফিল এটা বঢ়িয়া লাগে এটা গেৰ ডায়লগ মই দিছো ভালকে দিলো মই মেকআপ কৰিছো আপোনালোক সকলোকে মোৰ অন্য এটা নতুন ভিডিঅ' লৈ বাকি গাইজ বহুত থিয়েটাৰৰ ভিডিঅ' বনাইছো আপোনালোকে বহুতখিনি মৰম কৰিছে আৰু কমেন্ট কৰিছে যে তহঁতে বৰদচিলা থিয়েটাৰৰে তহঁতৰ ওচৰৰ থিয়েটাৰ হয় আৰু বৰদচিলা থিয়েটাৰৰ ভিডিঅ' বনা নাই আৰু 5 তাৰিখে আমাৰ ইয়াতে ওপেনিং শ্ব' কৰিলে আৰু আজি বিদায় নিশা এই বিদায় নিশাত আজি তেখেতসকলে নাটক এখন দিছে নাটকখনৰ অগৰি ছোৱালীৰ প্ৰেম কাহিনী এটা আমি থিয়েটাৰলৈ যাম থিয়েটাৰৰ পৰা আপোনালোক গোটেই এ টু জেড দেখুৱাম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বাকি আমাৰ মামাজি আছে হিমানিবা আছে গোটেইখিনি এ টু জেড দেখুৱাম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেন্ট শ্বেয়াৰ সাবস্ক্ৰাইব কৰি ৰাখিব বাকি নতুন ভিডিঅ' পাবলৈ নটিফিকেশ্যনটো অল কৰি থৈ দিব এতিয়া ভিডিঅ'টো আমি ভিডিঅ'টোৰ মাজলৈ যাওঁ মোৰ লগত ধুব আছে ধুব নাটক চাবি না আজি নাটক চাবি না খালি দিম আজি নাটক বাকি তই কিবা কবি নেকি আজি মই চাবা আইছো ভাই চাম মালা ভিডিঅ সিডিঅ নাই আজি তথাপিতো মই হয় কৰিম নাটকটো বেছি হয় আৰু মানে ইম্পৰ্টেন্ট আমাৰ আপনি ভাই গাইস ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব বাকি বোলে খুৰা আছে চাবনে আছে খুৰা চা আছে নেকি বাকি খুৰা হাতৰো বহুত কষ্ট হয় আমি আকালৈ না আৰে আছে মোৰ এটা বাকি নাটকৰ এক্টৰৰ বাহিৰে আপোনালোকে এইখিনি মানুহক অলপ দেখুৱাব লাগে কাৰণ এইখিনি মানুহ বহুত কষ্ট কৰি আছে যেখাতে খাদ্য ব্যৱস্থাখিনি কৰি আছে চাওৰ এয়া নাট আৰম্ভ হোৱাৰ আগতে এটি বঁটা বিতৰণী অনুষ্ঠান আয়োজন কৰিছে যোনখন স্কুলত এই নাট চলিছে সেইখন স্কুলত এই বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ভাল শতাংশ লৈ নাম্বাৰ পাই উত্তীৰ্ণ ছাত্ৰীক এটি বঁটা বিতৰণী অনুষ্ঠান আয়োজন কৰিছে তাৰে বঁটা বিতৰণী অনুষ্ঠান তাৰ পিছতে নাট আৰম্ভ হ'বলৈ গৈ আছে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক আমার দিগন্ত মহাজি লগৰ বাকি দিবাংটা আপোনাৰ 3টা বছৰ থেকে কৰিছিল তেনেকুৱা বহুত ভাল লাগিলে প্ৰথম আহিছিল তেতিয়া মানে কি আৰু অলপমান আমি চাই থাকোঁ মন নিচিনাকৈ আহিবলৈ খুব মন এটা আছে হেঁপাহ এটা আছে আমি মনত যাম তাৰপিছত মই সুবিধাটো পালোঁ এবছৰ থাকিলোঁ তাৰপিছত আকৌ ইয়াতে এগ্ৰিমেণ্ট হ'ল বেলেগ থিয়েটাৰৰ লগত দুটাটো হৈছিলে কিবা এটা ভাল লাগিলে নিজৰ নিচিনা লাগিলে গতিকে 3 বছৰ থাকিলোঁ গতিকে ভাল অনুভৱ একদম বঢ়িয়া পানীগাঁওখন একদম নিজৰ গাঁৱৰ নিচিনা হৈ পৰিছে এতিয়া বৰদচিলাৰ পৰাই হ'ল বৰদচিলাৰ পৰা 3টা বছৰ কেনেকুৱা লাগিছিলে বহুত মানে চবকে ভাল কথা কি জানা নাই ইয়াত মানে আমি সদায় নতুন জেগাত গৈ থাকোঁ একদম ভিতৰুৱা অঞ্চলত গৈ থাকোঁ নতুন মানুহ সদায় লগ পাই থাকোঁ নাটক আমাৰ 3খন দৰ্শক সদায় বেলেগ হৈ যায় যে সেইটো কাৰণে সেই বস্তুটো ভাল লাগে বাকী নাটক 3খনে খুব ভাল আমাৰ গংগাপানী মকামাটি সতীশদাস দেৱৰ সেইখন চাইছে সেইখন লোকে বহুত আঁকোৱালি লৈছে কিতাপ সংখ্যাখন খুব ভাল হৈছে নৱৰত্ন বাতৰি ডাঙৰীয়া আৰু আজি আমি প্ৰথমবাৰৰ বাবে কৰিব লৈছোঁ জানে আৰু দেৱৰ নাটকৰ এটা হেৰি আছে অঘৰী ছোৱালীতে এখন খুব ভাল নাটক জোৰদাৰ নাটক বাকী 5 তাৰিখে আপোনালোকে কৰিলে আমাৰ ইয়াতে লাগিলে বেলেগ জেগাত বাকী ব্যস্ত একদম ভালদৰে কৰিব সদায়কে ৰাখিবা তোমালোক ঠিক আছে হয় হিমানিবা আছে হিমানিবা বৰদচিলা প্ৰথম কেনেকুৱা বিৰাট বেছি ভাল লাগিছে বিৰাট বেছি সুখী নাৰ্ভাছ হৈ আছোঁ তাৰ মাজে মাজে কিন্তু সেই আৰু প্ৰথম বৰদচিলা থিয়েটাৰৰ জৰিয়তে দিছোঁ 3খন ব্যক্তিত্ব নাটক আৰু 3খন কি ক'ব নাটক 3খন নাটক এটা বেলেগ বেলেগ চৰিত্ৰ আৰু আপোনালোকে আহিবলগীয়া দিনত মানে থিয়েটাৰখন চাব তেতিয়া গম পাব একদম বেলেগ বেলেগ চৰিত্ৰত অভিনয় কৰিছোঁ আৰু একদম প্ৰথম গতিকে আপোনালোক সকলোৱে আশীৰ্বাদ কৰিব যাতে ভাল হয় মৰম দিব 5 তাৰিখে ওপেনিং শ্ব' আমাৰ ইয়াতে কৰিলে আপোনালোকে কালিৰ পৰা বেলেগ জেগাত ওলাই যাব তাৰপিছত কি ক'ব এতিয়া ইয়াতেতো কি হৈ গ'ল পুৰা যে আচলতে এইটো এটা প্ৰেক্টিচ টাইপৰহে ইয়াতে হোৱা নিচিনা হৈছে নহয় জানো কিন্তু কাইলৈৰ পৰা আচলতে আমাৰ যাত্ৰা আৰম্ভ হ'ব গতিকে আমি সকলোৱে বহুতখিনি কষ্ট কৰিছে আৰু যেতিয়া এটা ইউনিটত কাম কৰি আছোঁ সকলোৱে একেলগে কাম কৰিব লাগিব ভালদৰে আমি আমাৰ এইখিনি কৰিবলগীয়া এইখিনি কৰিম আমি নিজৰ বেষ্ট দিবৰ কাৰণে চেষ্টা কৰিম আমি এটাই খালি প্ৰে কৰিম যাতে ৰাইজে ভাল পায় ৰাইজৰ কাৰণে আমি যিহেতু কৰিম ৰাইজে আমাক আশীৰ্বাদ দিয়ক আপোনাৰ ব্লগ চাই আছোঁ মই বাকী হিমানিবাৰ এটা চেনেল আছে হিমানিছ ব্লগ বুলি আছে গতিকে সেইটোৰো চেনেলকো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব বহুদিন ভিডিঅ' দিয়া নাই কাৰণ ইয়াৰ ব্যস্ততাৰ মাজত কিন্তু কাইলৈৰ পৰা আকৌ ষ্টাৰ্ট কৰিম
আপোনালোকে সেইটো চেনেলকো লাইক কৰিব ছাবস্ক্ৰাইব কৰিব বাকী আমাৰ চেনেলৰ মৰম থাকিলে থেংক ইউ ছ' মাছ মই তাক কিনি পেলাম কাৰণ মই মানুহ নহয় মই এতিয়া ৰাজ্য মই পাগল ৰাজ্য আমি কলিমপুরি কৈ যাওঁ দাদা